Hello friends, welcome to my YouTube channel ডবকাল ল'ৰা ইমৰান। মই আজি আহিছোঁ তেজপুৰত আহি আপোনালোকে দেখা পাইছে আমাৰ আগফালে আছে কলীয়া বমুৰা দলং নিৰ্মাণ কাম চলি আছে আৰু আমি এতিয়া উঠিছোঁ বৰ্ডত উঠি আমি যাম দলংৰ তলতেই ইয়াত বোলে ডলফিন ওলায় আমি ডলফিন চাবলৈ যাম। ভিডিঅ'টো শেষলৈ চাব। ডলফিন ওলালে ডলফিন দেখুৱাৰ চেষ্টা কৰিম। এতিয়া আমি আহি ইয়াত বৰ্ডৰ মেচিনৰ ষ্টাৰ্ট বন্ধ কৰি মেচিনৰ শব্দ হৈ থাকিলে মানে নোলায় তে মেচিনটো বন্ধ কৰি দিছে বৰ্তমান। ইয়াত বোলে ওলাব ডলফিন তে আমিও কেতিয়াও দেখা নাই। আপোনালোকে ভিডিঅ'টো চাওক, যদি ওলায় তে আমিও আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। ভয়ো লাগি আছে, কিয় এনেকা ফেৰী যিবিলাক বৰ্ড আছে ফেৰীবিলাক ডুবি যায়, কিন্তু মানে ইয়াত ডুবাৰ চান্স নাই, কিয়নো নদীত ইমান সোঁত নাই। এইটো ব্ৰহ্মপুত্ৰৰ নদীত ইমান সোঁত নাই, সেইটো কাৰণত মানে অলপ ভয়ো লাগি আছে, কিন্তু সাঁতুৰিব জানো, টেনশ্যন নাই। আৰু মানুহ আছে, মই অকলে নহয়। আমি ৱেইট কৰি আছোঁ ডলফিনৰ কাৰণে। আৰু এই নাও এখন দেখিছে, 2-3জন মানুহ আছে মাছমৰীয়া, সিহঁতে মাছ মাৰি আছে। আৰু এইফালে আৰু এখন আছে, আমাৰ লগত আৰু এখন বৰ্ড আছে। সেই চাওক বৰ্ড এখন। তাৰপিছত ডলফিন চাই আমি চাওক নদীৰ সিপাৰত অলপ জংঘল টাইপ দেখা গৈ আছে, আমি তাত যাম। একদম ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ। ইয়াত যদি আমাক যদি বৰ্ডৰ পৰা কোনোবাই যদি এৰি দিয়ে কি যে অৱস্থা হ'ব ভাবি চাওক। এই কাৰেণ্টৰ খুঁটাবিলাক নদীৰ মাজত, বাপৰে বাপ, কি টেকন'লজি যে ওলাইছে। নদীৰ মাজত কাৰেণ্টৰ খুঁটি, ইমান পানী, ইমান হেৰি, তাৰপিছতো ঢালাই দি কাৰেণ্টৰ খুঁটিবিলাক বহাই দিছে। ওলাই যা। আমিও চাই আছোঁ, আমাৰ দৰ্শকসকলেও চাই আছে ডলফিন চাবৰ কাৰণে। ঘূপ কৰি কেতিয়া ওলালেই মই ভিডিঅ'ত মই কেপচাৰ কৰিম। ওলাই যা ডলফিন, ওলা। এটা ঝাপ মাৰি আমাৰ বৰ্ডত আহি যাব লাগে ডলফিন। আৰু কলীয়া বমুৰা দলংখন পূৰা চাব পাৰিছে, চাওক, পূৰা প্ৰথমৰ পৰা একদম লাষ্টলৈকে বিৰাট ধুনীয়া দলং বনাইছে। সেই চাওক জাল তাল লগোৱা আছে, মানুহে মাছো মাৰে। বহুত ডাঙৰ ডাঙৰ বোলে মাছ পায় ইয়াত। আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগকো দেখাৰ সুযোগ দিব। আৰু জলদি ছাবস্ক্ৰাইব কৰি 100K কৰাই দিয়ক বন্ধুসকল, ফ্ৰেণ্ডছসকল। কিমান ডাঙৰ কাৰেণ্টৰ খুঁটি। এই যে নদীৰ ওপৰেদি যে কাৰেণ্টৰ তাঁৰ নিছে,
এইবিলাক তার যদি খুলি পড়ি যায় নদীত কি অবস্থা হব চাওক। কাৰেণ্টৰ খুঁটাবিলাকতো একদম মানে বালিৰ মাজত বালি আছে তলত ঢালাই যে দিছে। যদি কেতিয়াবা পানীয়ে যদি পুৰা খান্দি দিয়ে, খান্দি যদি মাটি চাটি নাইকিয়া হৈ যায় তেতিয়াহ'লেতো পৰি যাব খুঁটি 100%। এতিয়ালৈকে ওলোৱা নাই, বহুত টাইম ৰখিলোঁ আমি, কিন্তু ওলোৱা নাই যে। ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিছোঁ, এটাতো কমচে কম ডলফিন ওলাব লাগিছিল। চাওঁ কি হয়, ভিডিঅ'টো চাব। সেই মাছমৰীয়াকেইটা মাছ মাৰি আছে। যাক ডলফিন দেখাব নোৱাৰোঁ যদি, কিন্তু দলংখন দেখাইছোঁ। দলংখন চাওক কিমান দীঘল। নিৰ্মাণ কাম চলি আছে, অলপ কেইদিনৰ ভিতৰত কাম শেষ হৈ যাব।